Hello everyone, welcome back to our YouTube channel. সকলোকে আমাৰ চেনেললৈ বহুত দিনৰ মূৰত স্বাগতম জনাইছো। প্ৰায় 2 মাহৰ মূৰত আকৌ ব্লগিং ষ্টাৰ্ট কৰিছো। হেতু কাৰণে অকনমান খেলিমেলি লাগিছে। বাৰু যিকি নহওক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা আৰু মৰম যাচিলো। সকলোৰে সাকে পূজা ভালে ভালে পাৰ হ'লে আৰু আজি হ'ল জিৰণি। আমি আজিহে ওলাইছো। মানে একেদিন যাব পৰা নাছিলো অলপমান মানে ইটো খেলিমেলি কাৰণে যাব পৰা নাছিল আৰু আজি ওলাইছো। বাকি সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো হেকলৈকে ভিডিওটো চাই থাকিব। ইয়াত কত চাব পাৰো আপোনালোককো দেখুৱাম। লগতে এবাৰ মোৰ গোলাঘাটত ফাৰ্স্ট পূজা যেহেতু বিয়াৰ পাছত মই পূজা চাইছো যদিও ইয়াত নাই চোৱা যোৰহাটতে চাইছো। গতিকে বিয়াৰ পাছত এবাৰ প্ৰথম মই গোলাঘাটত চাম। ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু বহুদিনৰ মূৰত যেহেতু ভিডিও বনাইছো গতিকে অকনমান খেলিমেলি হ'বও পাৰে। বাকি যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু মৰম দিব। বাৰু এতিয়া ভিডিও আৰম্ভ কৰো। ঘৰৰ পৰা ওলাই আহিলো আৰু এতিয়া আমি পালোহি বাদুলিপাৰা আৰু এয়া আমাৰ প্ৰথমটো পূজা মণ্ডপ। ভাবিলো আপোনালোককো দৰ্শন কৰাই দিও আৰু এইবাৰ মোৰ গোলাঘাটত প্ৰথম পূজা যেহেতু মই পূজা প্ৰত্যেকবাৰ যোৰহাটতে চাইছো আৰু বিয়াৰ পাছত এইবাৰ প্ৰথম গোলাঘাটত। গতিকে এইবাৰ অলপ অভিজ্ঞতাটো বেলেগ আৰু বহুতে সুধি আছিল আমাৰ ঘৰ ক'ত। আমাৰ ঘৰ হ'ল গোলাঘাটত। অৱশ্যে গোলাঘাট ডিস্ট্ৰিক্টটোহে পৰে। বুকাখাট লাইনত আহিলে আমাৰ ঘৰ পায়। হাইৱেৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান সোমালে আমাৰ ঘৰ পাবহি আৰু আমাৰ ঠাইখিনিৰ নাম হ'ল তামুলী পথাৰ বৰুৱা গাঁও। বহুতে আসলতে নাজানে হেতু কাৰণে সুধি আছিলে আৰু আজি আকৌ এবাৰ ভালদৰে জনাই দিলো। আৰু এতিয়া আমি গৈ আছো দেৰগাঁও অভিমুখে। প্ৰথমতে দেৰগাঁৱত চাম আৰু তাৰ পাছত ঘূৰি আহি আমি কত চাওঁ সকলোখিনি দেখুৱাই থাকিম। আৰু এয়া দেখিছেনে দেৰগাঁও আহি পালোহিয়ে আৰু সকলোৱে হয়তো চিনি পাইছে। বহুতৰে ষ্টেটাছত দেখিয়ে আছিলো আৰু এতিয়া সন্মুখৰ পৰা চাবলৈ পাই বহুত বেছি ভাল লাগিছে আৰু দেৰগাঁওতে বহুত মানুহ ভিৰ হৈছে। গতিকে ভাল লাগিছে। ভিতৰলৈ এতিয়া সোমাই যাওঁ আৰু সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। ভিডিওটো হেকলৈকে চাই থাকিব। আৰু ভিডিও কৰি থকাৰ মাজতে এইফালে আমি দেৰগাঁও মণ্ডপতে পালো আমাৰ সখী আৰু সখীয়নিক। প্ৰথমতে আপোনালোকক দেখুৱাইছো সখীয়নিক। তাৰ পাছত আমাৰ মৰম লগা কণমানিজনীক চাওকচোন। টিক টিক এবি 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 এখন দেখা যায় এখন দেখা যায় আয়ো সবকা উঠা যায়। এফালে জলপি এফালে। দেৰগাঁৱৰ পৰা উভতি আহিলো আৰু এতিয়া আমি সোমাইছো ৰঙামাটিত আৰু ইয়াতে আছে দুৰ্গা মন্দিৰ। গতিকে ভাবিছো যে ইয়াতে চাকি বন্তি জ্বলাই লওঁ আৰু দেৰগাঁৱত অৱশ্যে চাকি জ্বলাম বুলি ভাবিছিলো যদিও নোৱাৰিলো কাৰণ দেৰগাঁও দেখিলেই নহয় কিমান ভিৰ। হেতু কাৰণে ভাবিলো যে ৰঙামাটিৰ দুৰ্গা মন্দিৰতে আমি চাকি জ্বলাম আৰু তাৰ পৰা উভতি আহি এতিয়া আমি ইয়াত সোমাইছো আৰু চাকি বন্তি জ্বলাই লওঁগে। তাৰ পাছত আমি কত যাওঁ সকলোখিনি দেখুৱাই থাকিম। ভিডিওটো অৱশ্যে সৰু হৈছে কাৰণ পূজাৰ বতৰ, পূজাও চাইছো আৰু মানুহৰ ভিৰটো দেখিছে। তেনেকুৱাত ভিডিও কৰিবলৈও অকনমান ভয় লাগে।
ৰঙামাটিৰ পৰা উভতি আহিলোঁ আৰু এতিয়া আমি আছোঁ বাদুলিপাৰাৰ এভাগ মন্দিৰত আৰু ইয়াৰ পৰা আমি চিধা ওলাই গ'লোঁ আৰু একেবাৰে পালোঁগৈ নুমলীগড় আৰু এতিয়া আমি নুমলীগড় ধাবাত আছোঁ। ভাবিলোঁ ৰাতিৰ সাজটো ইয়াতে ধুনীয়াকৈ খাই যাওঁ, কাৰণ এতিয়া 9:30 বাজি গ'ল, ঘৰত গৈ আকৌ বনাবলৈও এলাহ লাগে। সেইটো কাৰণে ভাবিলোঁ যে ইয়াতেই ধুনীয়াকৈ খাই যাওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰি জনাব। বহু দিনৰ পিছত যিহেতু ভিডিঅ' বনাইছোঁ, অকণমান কিবা খেলিমেলি হ'বও পাৰে, গতিকে আপোনালোকে যদি কিবা ভুল দেখে শুধৰাই দিব। বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ।